গুৱাহাটীৰ 6 মাইলত গ্ৰেপ্তাৰ দেৱাশিষ খাৰঘৰীয়াক কিন্তু এতিয়াও পলাতক দেৱাশিষৰ শিক্ষয়িত্ৰী পত্নী এটা ইনচুলিনৰ অভাৱত মাতৃ ৰুবি খাৰঘৰীয়াৰ মৃত্যু আৰু পিতৃ ৰজনী খাৰঘৰীয়াৰ আত্মহননৰ 18 দিনৰ পাছত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দেৱাশিষ খাৰঘৰীয়াক গুৱাহাটী 6 মাইলৰ গণেশ মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপত বৃহস্পতিবাৰে পুৱা অভিযান চলালে শিৱসাগৰ আৰক্ষীয়ে আৰক্ষী অধীক্ষক সুবোধ সোণোৱালে গোপন সূত্ৰে পোৱা খবৰৰ ভিত্তিত চলাই অভিযান পুৱা 8 বজাত জলত পৰিল কুলাংগাৰ দেৱাশিষ খাৰঘৰীয়া কিন্তু এতিয়াও পলাতক দেৱাশিষৰ শিক্ষয়িত্ৰী পত্নী আজি ৰাতিপুৱা আমি গুৱাহাটীত আমাৰ ইয়াৰ পৰা টিম গৈ পেলাই কৰায়ত্ব কৰা হৈছে আজি ৰাতিপুৱা 8টা বজাত 6 মাইলৰ ওচৰত গণেশ মন্দিৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ কাষত তেওঁ আছিলে এনে ঘূৰি আছিলে এতিয়া আমাৰ সোৰ্চ ইনফৰমেশ্যনৰ খবৰ মতে আমি দেৱাশিষক ধৰি লৈ আহিলোঁ এটা ইনচুলিনৰ অভাৱত মাতৃ ৰুবি খাৰঘৰীয়াৰ মৃত্যু আৰু পিতৃ ৰজনী খাৰঘৰীয়াৰ আত্মহননৰ খবৰ বিয়পি পৰাৰ পাছতেই শিৱসাগৰৰ পৰা পত্নীসহ পলায়ন কৰিছিল দেৱাশিষ খাৰঘৰীয়াই ৰজনী খাৰঘৰীয়াৰ সুইচাইড নোটৰ পাতে পাতে আছিল পুত্ৰ বোৱাৰীৰ চূড়ান্ত অৱহেলা আৰু স্বাৰ্থপৰতাৰ কাহিনী আনকি পিতৃ মাতৃৰ অন্তিম সৎকাৰতো উপস্থিত থকা নাছিল নিৰ্দয় দেৱাশিষ আৰু দেৱাশিষৰ পত্নী তাৰ পাছত ৰজনী খাৰঘৰীয়াৰ তিনি কন্যাই ভাতৃৰ ওপৰত ৰুজু কৰিছিল গোচৰ ৰুজুৰ পাছত পত্নীসহ দেশৰ বিভিন্ন ঠাইত চোং সলাই আত্মগোপন কৰি আছিল দেৱাশিষে আত্মগোপন কৰাৰ সময়ত আনকি ব্যৱহাৰ কৰা নাছিল মোবাইল ফোন ইমান তেওঁলোকে টেকনিক লগাইছিল যে আনকি তেওঁলোকে মোবাইল ফোনো ইউজ কৰা নাছিল আমাৰ হিউমেন সোৰ্চৰ জৰিয়তেহে আমি গোটেই কামবিলাক আগবাঢ়ি গৈ আছিলোঁ খাৰঘৰীয়া দম্পতীৰ অপমৃত্যুত ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ বাবেই পলাতক দেৱাশিষ আৰু পত্নীৰ সন্ধান দি তাক 50,000 টকা দিয়াৰ কথা ঘোষণা কৰিছিল শিৱসাগৰ আৰক্ষীয়ে এই ঘোষণাৰ পাছতেই বহু খবৰ আহিছিল আৰক্ষীলৈ তাৰ মাজতেই বুধবাৰে আহিল সপত্নীক দেৱাশিষে গুৱাহাটীত আত্মগোপন কৰি থকা খবৰ মানে অলপ খবৰৰ ভিত্তিত এতিয়া প্ৰশ্ন হয় ক'ত আছে দেৱাশিষৰ শিক্ষয়িত্ৰী পত্নী বুধবাৰে নিশালৈকে স্বামীৰ সৈতে একেলগে থকা দেৱাশিষৰ পত্নী গ'ল কলৈ আগতীয়াকৈ দেৱাশিষে লাভ কৰিছিল নেকি শিৱসাগৰ আৰক্ষীৰ অভিযানৰ খবৰ নিজে ধৰা দি দেৱাশিষে পলুৱাই থলে নেকি পত্নীক ইতিমধ্যে কেইবাবাৰো আগতীয়া জামিনৰ চেষ্টা কৰিও বিফল হোৱা দেৱাশিষ খাৰঘৰীয়াই পত্নীৰ জামিনৰ বাট মুকলাবলৈ আৰক্ষীৰ শৰণাপন্ন হোৱাৰ সন্দেহ কৰিছে একাংশই নাজিৰাৰ পৰা নবুল কোঁৱৰ নিউজ 18 অসম নৰ্থ ইষ্ট